এই আখৰৰ লোক প্ৰেমৰ ক্ষেত্ৰত অধিক বিশ্বাসী হয়। তেওঁলোকে প্ৰেমত বহুত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। আজিৰ এই ভিডিঅ'টোত আমি এই আখৰৰ লোকসকলৰ প্ৰেমৰ সম্পৰ্কে কথা পাতিম। তো ফ্ৰেণ্ডছ, এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে পাই যায়। এতিয়া সময় নষ্ট নকৰি আমি কথা পাতোঁ আহক এই আখৰৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। এই আখৰ লোকে নিজৰ পৰিয়াল তথা প্ৰেমিক প্ৰেমিকাক অধিক গুৰুত্ব দিয়ে। এই আখৰৰ লোকসকলে নিজৰ দায়িত্ব আৰু নিজৰ ভালপোৱাক সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। স্বভাৱত এই আখৰৰ লোকসকল অলপ এটিটিউডৰ বাবে সহজে কাৰো প্ৰেমত নপৰে। এওঁলোকৰ চকুত যিজন এবাৰ প্ৰেমৰ ক্ষেত্ৰত নামি যায় তাক আৰু তেওঁলোকে দুনাই কেতিয়াও গ্ৰহণ নকৰে। এই আখৰৰ লোক যেতিয়া প্ৰেমত পৰে তেতিয়া তেওঁলোকে প্ৰেমিক প্ৰেমিকাৰ কথা অধিক চিন্তা কৰে, লগতে যেন ভালপোৱাৰ বাহিৰে পৃথিৱীখনত আন একোৱেই নাই তেনেকুৱা অনুভৱো হোৱা দেখা যায়। এনেদৰে এওঁলোকৰ এই ভালপোৱা লাহে লাহে গভীৰৰ পৰা গভীৰ হ'বলৈ ধৰে। নিজৰ পাৰ্চনেলিটিক এই আখৰৰ লোকে খুবেই ভাল পায় আৰু এওঁলোকে বিশেষকৈ ভাল পাৰ্চনেলিটিৰ মানুহকে বেছি পচন্দ কৰে। এই আখৰৰ লোকসকলক বিপৰীতজনে তেওঁতকৈ বেছি ভাল পোৱা বা মৰম প্ৰেম কৰা দেখা যায়। এই আখৰৰ লোকৰ ভালপোৱা যদি কেতিয়াবা হেৰাই যায় এদিন নহয় এদিন ঘূৰি আহে। কাৰণটো হ'ল তেওঁলোকৰ পাৰ্চনেলিটি। এওঁলোক হৃদয়ৰ পৰা বহুত ভাল স্বভাৱৰ। এওঁলোকৰ কাৰণে যাতে আন কাৰো বেয়া নহয় এই কথাটোত এই আখৰৰ লোকে বিশেষ ধ্যান দিয়া দেখা যায়। এই আখৰৰ লোকে নিজৰ প্ৰেমিক প্ৰেমিকাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। তেওঁলোকে নিজেও মিছা নকয় আৰু আনেও মিছা ক'লে খুবেই বেয়া পায়। এই আখৰৰ লোকসকল অধিক ৰোমান্টিক হোৱা দেখা যায়, লগতে এওঁলোকে প্ৰেমৰ কাৰণে যিকোনো কৰিবলৈ সাজু থাকে।